কথাটো মই ঠিকেই ভাবিছোঁ। কামটো এনেকৈ কৰিলেহে হ'ব, নহ'লে মই ভাগত একোৱেই নেপাম। ৰঙাই, অ' ৰঙাই। অঁ দাদা ক। এইফালে আহচোন। গৈছোঁ। বহচোন, তোৰ লগত কথা এটা পাতোঁ, বহ। বগাই দাদা, কি কথা পাতনো? ৰঙাই, তইতো সকলোবোৰ দেখিছই। মা দেউতা ঢুকোৱাৰ পিছত তোৰ লগতে ঘৰখন আৰু ঘৰৰ সম্পদবোৰ ময়েই চোৱা চিতা কৰি আহিছোঁ। দাদা, মই সকলোবোৰ দেখিছোঁ। তাকে, এতিয়া আমি দুয়োটা ডাঙৰ হ'লোঁ। ঘৰখন দুয়োটাই চোৱা চিতা কৰিব পৰা হ'লোঁ। দাদা, তই ঠিকেই কৈছ। সেইকাৰণে মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছ কচোন? মা দেউতাই আমালে বুলি থৈ যোৱা সম্পদকেইটা আমি দুয়োটাই ভাগ কৰি ল'ম। হ'ব দে, তই যেনেকৈ ভাল দেখ তেনেকেই কৰ। ঠিক আছে, তেন্তে আজিৰে পৰা আমাৰ বাৰীৰ পিছফালে থকা নাৰিকল গছজোপাৰ গুৰিৰ ভাগটো তোৰ আৰু ওপৰৰ ভাগটো মোৰ। হ'ব দে। আৰু আমাৰ ঘৰৰ হাঁহকেইজনীৰ ডিঙিৰ ফালৰ ভাগটো তোৰ আৰু পিছফালৰ ভাগটো মোৰ। হ'ব দে দাদা। আৰু আমাৰ ঘৰৰ বাপতিকলীয়া কম্বলখন দিনত তোৰ আৰু ৰাতি মোৰ। হ'বনে ৰঙাই? হ'ব দে দাদা। দেখিছ, মই তোক সমানে সমানে বস্তুবোৰ ভঙাই দিছোঁ। মই অকণো বেছিকৈ লোৱা নাই। দেখিছোঁ। ঠিক আছে, ব'ল এতিয়া দুয়োটা কামে কামে যাওঁ। ব'ল দাদা। ৰঙাই। দাদা ক। আমাৰ এই কম্বলখন দিনৰ ভাগত তোৰ নাছিল জানো? দাদা আছিলে। তেন্তে যা ক, ৰ'দত দেগে কম্বলখন। ৰ'দটোও বৰ ধুনীয়াকৈ ওলাইছে। হ'ব দাদা, দিওঁগে ৰ। আৰু এটা কথা শুন। ক দাদা। এই নাৰিকল গছজোপাৰ গুৰিৰ ভাগটো তোৰ নহয় জানো? মোৰেই হয় দাদা। তেন্তে তই গছজোপাত সাৰ পানী অলপ দেগে, তেতিয়াহে গছজোপা বাঢ়িব লহপহকৈ। হ'ব, দিম দে দাদা। আৰু হাঁহকেইজনীকো দানা পানী অলপ ভালকৈ খোৱাগে। সেইকেইজনীৰ ডিঙিৰ ফালৰ ভাগটো তোৰ নহয় জানো আকৌ? হয়, সেইকেইজনীকো দানা পানী খুৱামগৈ ৰ। যা যা, কামকেইটা ভালকৈ কৰিবি, তেতিয়াহে আমাৰ সম্পদবোৰ আমি ভালকৈ ৰাখিব পাৰিম। হ'ব দে দাদা। ঠিক আছে, মই যাওঁ, তই তোৰ কৰিবলগীয়া কামবোৰ কৰ। হ'ব দে। ৰঙাই, তোৰ কি হৈছে? ইমান মন মাৰি বহি আছ যে? ককা, কিনো ক'ম, মোৰ দুখৰ কথা ঢেৰ। কি কথা মোক কচোন? ককা, বগাই দাদাই আমাৰ ঘৰৰ সম্পদবোৰ সমানে ভগাই দিছিল। তাৰপিছত কি হ'ল জানে? সি যে আমাৰ ঘৰৰ নাৰিকল গছজোপা সি ওপৰৰ ভাগটো লৈছে আৰু মোক তলৰ ভাগটো দিছে। তাৰপিছত আমাৰ ঘৰৰ হাঁহকেইজনীৰো সি পিছফালৰ ভাগটো লৈছে, মোক আগফালৰ ভাগটো দিছে। তাৰপিছত আৰু আমাৰ বাপতিকলীয়া কম্বলখন, সেইখন যে সি ৰাতি লয় আৰু দিনৰ ভাগটো মোক দিয়ে। তাৰপিছত সি মোক কয় বোলে নাৰিকল গছকেইজোপাত সাৰ পানী দিবলৈ আৰু হাঁহকেইজনীকো ভালকৈ দানা পানী খুৱাবলৈ আৰু কম্বলখন ডেইলি দিনত ৰ'দত দিবলৈ। আৰু সি কোৱা মতে মই তেনেকৈ কৰোঁ, প্ৰতিটো কাম মই ভালকৈ কৰোঁ। তাৰপিছত কি হ'ল ৰঙাই? তাৰপিছত সি মোক নাৰিকলজোপাৰ এটাও নাৰিকল খাবলৈ দিয়া নাই নহয়। মই যেতিয়া নাৰিকল খুজিছোঁ তেতিয়া কৈছে বোলে ওপৰৰ ভাগটো তাৰ, সেইকাৰণে সি মোক এটাও নাৰিকল খাবলৈ নিদিয়ে। আৰু হাঁহকেইজনীয়ে কণী পাৰিছে যে, সেই হাঁহকেইজনীৰ কণীও খাবলৈ ধৰিছোঁ। মোক কৈছে এয়া কণী হেনো চব তাৰ, কাৰণ হাঁহজনীৰ পিছৰ ভাগটো যে সি লৈছে, সেইকাৰণে কণীখিনিও হেনো তাৰ। মোক এটাও কণী খাবলৈ নিদিয়ে। আৰু কি জানে ককা, দিনৰ ভাগত মই কম্বলখন ইমান ধুনীয়াকৈ ৰ'দত দি থওঁ আৰু ৰাতি হ'লে সি লয়, মোক কম্বলখন অকণো ল'বলৈ নিদিয়ে। মই জাৰত বৰ কঁপি কঁপি কষ্ট খাইছোঁ ককা। সি কয় বোলে কম্বলখন ৰাতি যে তাৰ, সেইকাৰণে অকল সিহে ল'ব, মোক নিদিয়ে ককা। মই বৰ দুখত পৰিছোঁ ককা। ৰঙাই, ৰচোন ৰ, তই নেকান্দিবি ৰ। মই তোৰ সকলো কথা বুজি পাইছোঁ।
মই তোক উপায় এটা দিওঁ, তই মই কোৱা মতে সকলোবোৰ কৰি যাবি। হ'ব ককা, কি উপায় কওকচোন। শুন, কথাটো হ'ল তই দিনৰ ভাগত কম্বলখন পানীত তিতাই থবি আৰু হাঁহ কেইজনীৰ লগতে নাৰিকল গছজোপাও তই কাটি পেলাম বুলি কবি। আৰু বাকী যি কৰিব লাগে মই কৰিমগে, তই চিন্তা নকৰিবি। হ'ব ককা। এতিয়া তই মই কোৱা মতেই কৰগে। মোৰ কাম এটা আছে, মই কামটো কৰি তহঁতৰ ঘৰলৈ গৈ আছোঁ। ঠিক আছে ককা, যাওঁ দিয়ক। যা, ময়ো যাওঁ। ঐ ৰঙাই ঐ। কি হ'ল দাদা? কি হ'ল মানে তই কম্বলখন পানীত কিয় তিতাই থৈছ? তই নেজান নেকি সেইখন মই ৰাতি গাত লওঁ বুলি? জানো দাদা, সেইখন দিনৰ ভাগত মোৰ আৰু ৰাতিৰ ভাগত তোৰ। তই জানই যদি কেলে পানীত তিতাই থৈছ? মই ৰাতি কেনেকে ল'ম হা? দাদা, তই কেনেকে ল মই নেজানো। সেইখন দিনৰ ভাগত যিহেতু মোৰ হয়, মই দিনত পানীত ভিজাই থওঁ, বোকাত লেটিয়াই থওঁ, সেইটো সম্পূৰ্ণ মোৰ কথা দাদা। আৰু যিহেতু হাঁহ কেইজনীৰ আগফালটো মোৰ আৰু নাৰিকল গছজোপাৰ গুৰিটো মোৰ, সেইকাৰণে মই হাঁহ কেইজনীৰ আগফালৰ ছাইডটো এতিয়া কাটি খাই পেলাম আৰু নাৰিকল গছজোপাৰ গুৰিটোও কাটি পেলাম। ঐ ৰঙাই ঐ, তই এইবোৰ কি কৰিবলৈ ওলাইছ ঐ? ৰঙাই যি কৰিবলৈ ওলাইছে একদম ঠিক কৰিবলৈ ওলাইছে। কিন্তু ককা, গছৰ গুৰি কাটি দিয়া আৰু হাঁহকেইটা কাটি দিয়া এইটোতো একদম ভুল কথা ককা। বগাই, এইটো যদি ভুল কথা হয় তেন্তে তই নিজে ভাবি কচোন, ৰঙাইক তই এটাও কণী খাবলৈ নিদিয়া, এটা নাৰিকলো খাবলৈ নিদিয়া, আৰু এই জাৰৰ দিনত ৰঙাইটোক কম্বলখন গাত ল'বলৈ নিদিয়াটো ভাল কথা হয়নে? চা বগাই, ৰঙাই আৰু তই দুয়োটা ভাই ককাই, দুয়োটাই মিলিপিটিহে থাকিব লাগে। ঘৰখনত যি কেইপদ বস্তু আছে সেই কেইপদ দুয়োটাই মিলিপিটিহে ল'ব লাগে। তই আকৌ এনেকৈ কৰিলে কেনেকৈ হ'ব কচোন ক? তই জানো ভাল কৰিছ এইটো কচোন? ভাল কৰা নাই নহয়, নাপায় নহয় এনেকৈ কৰিব নিজৰ ভাইৰৰ লগত। ককা, মোৰ ভুল হৈ গ'ল, মই এনেকৈ কৰিব নালাগিছিল। যি কেইপদ বস্তু আছে দুয়োটাই মিলিপিটি ল'ব লাগিছিল। মোক ক্ষমা কৰি দিয়া ককা, মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। একো নাই, তুমি নিজৰ ভুল বুজি পাইছা নহয়, সেইটোৱে ডাঙৰ কথা। তুমি মোক ক্ষমা খোজাতকৈ তুমি তোমাৰ ভাইটোক ক্ষমা খোজা। ৰঙাই, তই মোক নিজৰ ককাইৰ বুলি ক্ষমা কৰি দিবি আৰু। মোৰ ভুল হৈ গ'ল, মই এনেকুৱা কেতিয়াও নকৰোঁ। আমাৰ হাতত সম্পদ বুলিবলৈ যিকেইটা বস্তু আছে আমি দুয়োটাই মিলিপিটি ৰাখিম দে। হ'ব দে দাদা, মই তোক ক্ষমা কৰি দিছোঁ। এতিয়াৰ পৰা আমি দুয়োটাই মিলিপিটি থাকিম দে। হ'ব দে, এতিয়া আমি তিনিওটাই হাঁহৰ কণী 3টা সিজাই খাওঁগৈ। ব'ল ব'ল। ব'লা ককা। ব'ল ব'ল।